ঐ ৰিমি তই কলৈ ওলালি ভাতকেইটা খাই ফুৰি আহোগে এপাক ক'ত ফুৰি আহ তই কাঁহী বাতি কোনে ধুব ভাত খাই উঠি তোক কৈছিলো ন কাঁহী বাতি ধুবলৈ মই মই নোৱাৰো দেই কাঁহী বাতি ধুই থাকিবলৈ কি পাৱ তেতিয়াহ'লে কলৈ যাৱ তই ফুৰি আহোগে ক'ত ফুৰগে ৰাস্তা ফালে কৰোণা লাগিব গম পাবি লাগক কৰোণা চোনা ভয় নালাগে মোক তোৰ কৰোণালৈ ভয় নালাগে নালাগে জ্বৰ উঠিলে মা মূৰ পিটিকি দিয়া ভৰি পিটিকি দিয়া বুলি কোনে কয় মইলো ঐ মাক বুলিহে কৈছো কিবা কৰিলে যেনিবা কি হ'লনো তাতে তেতিয়াহ'লে তইনো কিয় কথা নুশুনে মোৰ তোমাৰ পা মানে নহয় শান্তি যাতেকে থাকিবই নোৱাৰা হপায় হয় নেকি ঠিক আছে তই গৈছ যা ৰাস্তাত এক পাক ঘূৰি তই গুচি আহিবি বুজিলি ৰাস্তাত মুখ জোকাই নাথাকিবি আকৌ মুখ জোকৰা জোকৰি কথা ক'লে নহয় এক্টিং 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 চেক্টিং কৰি নুফুৰিবি ৰাস্তাত দেখিছ এই মেজেঙি বাই দেখিলে গোটেই গাঁৱত মোৰ নাক কাণ কাটিবি তই এই গাঁৱৰ সেইজনী দেখিব মন নাযায় যাতেকে তাৰ কামনো কি আছে আৰু লগোৱা লগি বাহি এইজনী মুখখন যে লাও পাত কচুপা দেই মাছ নিছ নাই মাছ মাছ নহয় মাছ হ'ব এইখন লৈছো হ'ব 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 যা সোনকালে আহিবি হে ঈশ্বৰ এজনী মতি গতি ভাল কৰি দিয়া ঈশ্বৰ নমস্কাৰ মই ৰিমিয়ে আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনালোঁ আপোনালোকৰ ব্যস্তৰ জীৱনত অকণমান হহুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ ভিডিঅ'বিলাক যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱা অকণমান সহায় কৰিব থেংক ইউ